নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল NKB5668 সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে শিক্ষা সেতু এপৰ জৰিয়তে স্কুল ফেচিলিটিজসমূহ কেনেকৈ আপোনালোকে আপডেট কৰিব। গতিকে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়া আমি পোনে পৰ্টেললৈ লৈ গৈছোঁ। প্ৰথমতে আপোনালোকে জানে যে শিক্ষা সেতু পৰ্টেলত কেনেকৈ লগ ইন কৰিব লাগে। আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই ডিষ্ট্ৰিক্ট সিলেক্ট কৰি লগ ইনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এনেকৈ দেখিবলৈ পাব। তো ইয়াতে আপোনালোকে যিটো মেনু আছে এই মেনুত স্কুল মেনেজমেণ্টত গৈ পেলাই স্কুল ফেচিলিটিজ এটা অপশ্যনটো দেখিছে। স্কুল ফেচিলিটিজ অপশ্যনত আপোনালোকে ক্লিক কৰিব। স্কুল ফেচিলিটিজ যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে ইয়াতে এনেধৰণে দেখিবলৈ পাব। আৰু ইয়াতে আপোনালোকে দেখিছে যে ইয়াতে কোনো ধৰণৰ ডাটা এতিয়ালৈকে এড কৰা হোৱা নাই। গতিকে ইয়াতে স্ক্ৰীনত আপোনালোকে ব্লেংক দেখিবলৈ পাইছে। তো প্ৰথমতে আমি কেনেকৈ কামখিনি কৰিম আমি চাই লৈছোঁ। তো যেতিয়া আপোনালোকে স্কুল মেনেজমেণ্টত গৈ পেলাই স্কুল ফেচিলিটিজ ক্লিক কৰিব তাৰপিছত এই স্ক্ৰীনখন যেতিয়া আহিব তাৰপিছত আপোনালোকে ইয়াতে স্কুল ফেচিলিটিজৰ যিটো এড ফেচিলিটিজ আছে তো ইয়াতে এড ফেচিলিটিজত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখিনি ফেচিলিটি আছে সেইখিনি ইয়াতে ড্ৰপ ডাউন মেনুত দেখিবলৈ পাব। যিবিলাক আপোনালোকৰ এপ্লিকেবল হ'ব সেইখিনি আপোনালোকে আপডেট কৰিলে হ'ল। ইয়াতে প্ৰথম আছে ক্লাছৰুম। প্ৰথমতে আপোনালোকে ক্লাছৰুমটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে ইয়াৰ অফ চেংচন আছে। তো ইয়াৰ অফ চেংচনটো ইয়াতে আপোনালোকে যিটো ইয়াৰত আপোনালোকৰ চেংচন হৈছিলে ক্লাছৰুমটো সেইটো ইয়াতে ক্লিক কৰিব লাগিব। সাপোজ 2022-23। ইয়াৰ পিছত ইউজেছ কণ্ডিশ্যন। তো ইউজেছ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে এক্সেলেণ্ট, গুড, বেড এই তিনিটা অপশ্যন আছে। ইয়াৰ পৰা এটা আপোনালোকে চিলেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। মানে যিটো আপোনালোকৰ চেংচন অৰ্ডাৰ বা যিকোনো ধৰণৰ চেংচন লেটাৰ পাইছে সেইটো ইয়াতে আপলোড কৰিব লাগিব। আৰু যিটো ফাইল আপলোড কৰিব সেইটো আপোনালোকে JPG, JPEG, PNG বা PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব পাৰিব। আৰু যিটো ফাইল আপলোড কৰিব তাৰ সাইজ মেক্সিমাম 5 MB হ'ব পাৰিব বা তাৰ তলৰ হ'ব লাগিব। 5 MBতকৈ ওপৰত আপোনালোকে আপলোড কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে আপোনালোকে এডত ক্লিক কৰি দিলে হ'ল। তো এডত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে যিখন লিষ্ট আছে এই লিষ্টখনত আপোনালোকৰ 1 by 1 এড হৈ গৈ থাকিব। তো নেক্সট অপশ্যনটো আছে ইয়াতে ডেস্ক এণ্ড বেঞ্চ। তো ডেস্ক এণ্ড বেঞ্চত ইয়াত ক্লিক কৰিলে আপোনালোকে যিটো চেংচন ইয়াৰ আছিলে সেইটো ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইউজেছ কণ্ডিশ্যনটো দিব ঠিক তেনেধৰণে আগতে যেনেকৈ ক'লোঁ। তাৰপিছত আপোনালোকে ইয়াতে যিটো ডকুমেণ্ট আপলোড কৰিব ডকুমেণ্ট আছে বা যিটো অৰ্ডাৰ কপি আছে তাৰ ইয়াতে ইমেজ ফাইল এটা বা PDF ফাইল এটা 5 MB তলত আপোনালোকে আপলোড কৰিব লাগিব। ইয়াৰ পিছত অপশ্যনকেইটা মই কৈ দিছোঁ। বইজ টয়লেট আছে, গাৰ্লছ টয়লেট আছে, ৰেম্প আছে, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন। এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন বুলি ক'লে আপোনালোকে যিটো মেইন কাৰেণ্টৰ পষ্টৰ পৰা আপোনালোকৰ স্কুলৰ মিটাৰ বক্সলৈ যিটো কাৰেণ্টৰ কানেকশ্যন আছে সেইটো এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন বুলি কোৱা হয়। তাৰপিছত ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন মিটাৰৰ পৰা ইনচাইড স্কুলৰ ভিতৰত যিখিনি বা মিটাৰৰ পিছত যিখিনি কানেকশ্যন কৰা হয় মিটাৰৰ থ্ৰুদি তো সেইখিনি ইণ্টাৰনেল কানেকশ্যনৰ ভিতৰত পৰে। তাৰপিছত চেফ ড্ৰিংকিং ৱাটাৰ, কিটচেন, লাইব্ৰেৰী, হেডমাষ্টাৰ ৰুম হয়তো কিছুমান স্কুলত নাথাকিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো ইগন'ৰ কৰিলে হ'ল। টিচাৰ কমন ৰুম য'ত আছে তেওঁলোকে এইখিনি ভৰাব। টেবল এণ্ড চেয়াৰ, ফিজিক্স লেব, কেমেষ্ট্ৰি লেব, জুলজি লেব, বটানী লেব এইবিলাক হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে এপ্লিকেবল হ'ব। ICT লেব যিবিলাক স্কুলত ICT লেব আছে তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব। টেলি ক্লাছৰুম, স্মাৰ্ট ক্লাছ, কম্পিউটাৰ লেব, অটল টিংকাৰিং লেব, ইণ্টাৰনেট, বাউণ্ডাৰী ৱাল, নিউট্ৰিশ্যন গাৰ্ডেন আৰু লাষ্টত আছে প্লেগ্ৰাউণ্ড। এই অপশ্যনকেইটা আপোনালোকে ইমিডিয়েটলি কৰিব লাগিব। তো ইয়াৰ পৰা আপোনালোকে যিটো ফেচিলিটিজ আপোনালোকৰ স্কুলত এভেইলেবল আছে সেইটো আপোনালোকে চিলেক্ট কৰি লৈ পেলাই মই আগতেও ক'লোঁ যে যিটো আপোনালোকৰ ইয়াৰত চেংচন হৈছে ইয়াতে চেংচন ইয়াৰটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত ইউজেছ কণ্ডিশ্যনটো থাকিব, যিটো কণ্ডিশ্যনত আছে সেইটো লিখিব। যদি এক্সিলেণ্ট হৈ আছে এক্সিলেণ্ট, গুড যদি গুড, আইদাৰ যদি বেড হৈ আছে তেতিয়াহ'লে বেড দি দিব। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া কথা এই ভিডিঅ'টিৰ জৰিয়তে।
গতিকে মোৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে আজিলৈ ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।